আপনার নাম কি? বাড়া কিসকু মাটি কার নামত আছে? এই যে বাবার নামে আছে কি নাম বাবার নাম? ভাদু কিসকু। কিমান বিঘা মাটি আছে? 18 বিঘা। কিমান বন্দুক দিছিল আপুনি? মানে আগে কিমান বিঘা বন্দুক দিছিল আপুনি? কিমান বিঘা মানে এই যে 18 বিঘা 12 বিঘা। হ্যাঁ 18 বিঘা আছে। 18 বিঘাত কিমান মাটি বন্দুক দিছিল আপুনি? 12 বিঘা 12 বিঘা। হয়। তো এতিয়া টকাখিনি আপুনি এই সময়ত কিমান দিছিল? 80,000 মতন দিছিল। কোনে বন্দুক লৈছিল? ওই যে উজিত লাকড়া এতিয়া কি কৈছে সিহঁতে? না দেবে কইছে আমাকে। হয়। কিয় না দিবে? কি জান ওই যে কিনে আনিছে বলে ওই জন্য না ছাড়ে। বন্দুক লোৱা মাটিটো কিনিছে বুলি কৈছে। হয়। আপোনাক কি কৈছে সিহঁতে আকৌ আৰু কি কৈছে? আমি তো পয়সা ঘুরাই দেবে টাকাটা একদম না নেয়। চুক্তি কিবা এগ্রিমেন্ট আছিল নেকি? চুক্তি আছিল? না চুক্তি নাই। মুখে মুখে দিছিল আপোনাক? হয় হয় হয়। মাটি আপোনালোকৰ নামত আছে না? হয়। খাজনা দি আছে আপুনি? হয় দিয়া আছে। ক'ত দি আছে আপুনি খাজনা? ওই যে রায়মানা। হয়। দাগ নাম্বার কিমান? দাগ নম্বর একটা আছে 182 আর একটা আছে 98। তো এতিয়া কি বিচাৰে আপুনি? আমার মানে উচিত নিচে আর কি উচিত মানে উচিত তদন্ত করো আর তোমরা পয়সা করিয়া দে। বেশি না জানে না আমার রায়মনা পোস্ট অফিস আর আমার গাঁওখন হল কিবা বল্লনজোড়া সাধু বস্তির। তো আমার মাটি বিগত 15 বছর হয়ে গল আর সেই সময়তে এজন আজিত লাকড়া নামৰ ব্যক্তিয়ে 80,000 টকা দি কিনে বন্ধক লৈছিলে, কিন্তু আজিৰ দিনতে সিহঁতে সেইখিনি টকা লোৱা নাই। কিন্তু আমি টকাখিনি কোনোমতে মানে যোগাৰখিনি সিহঁতক দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সিহঁতে বাধা দিছে। আৰু আমাৰ 18 বিঘাৰ পৰা 12 বিঘা আছিলে আৰু সেই 12 বিঘাখিনি আজিলৈকে সিহঁতে খেতি বাতি কৰি আছে, কিন্তু আমালোকক একো দিয়া নাই। কিন্তু আমি বিচাৰোঁ যে আমাৰ বন বিভাগৰ যিটো অফিচাৰ আৰু আমাৰ আউটপোষ্টৰ আৰক্ষী অফিচাৰক মই অনুৰোধ কৰোঁ যে যাতে আমাৰ মাটিৰ ওপৰত মানে উচিত সিদ্ধান্ত কৰি দিয়ে যেন। মাটিটো বন্দুক লৈছিল নেকি? মাটিটো সিহঁত দিছিল আপোনালোকে? হয় দিছিলোঁ। কিমান টকা? 80,000 টকা। পৰিশোধ কৰা নাই? কৰা নাই। সি মানে পইচাটো মানে এতিয়া মানে বন্দক যে লৈছিল টকাখিনি ঘূৰাই দিলে নলয় নেকি? নলয়। কি কৈছে সিহঁতে? সিহঁতে কৈছে যে আপোনালোকে কি কৰক এইখিনি মাটি আৰু আমি নিদিওঁ। তো আমাৰ মাটি যে সিহঁতে জবৰদস্তি ল'ব বিচাৰিছে আৰু আমি কেতিয়াও এইখিনি নিদিওঁ, কাৰণ এইবিলাক আমাৰে মাটি। গতিকে এইটো আমাৰ বাডা ভাদুমত আছে। কি নাম? ভাদু কিসকু। ভাদু কিস্কুৰ নামৰ আছে? অঁ। আৰু যে পঞ্জীয়ন কৰিছে, পঞ্জীয়নটো কাৰ নামত আছে? পঞ্জীয়ন নামৰ সেই মানে দেউতা হ'ল ভাদু কিসকু আৰু ককায়েকৰ নাম হ'ল ভাদা কিসকু আৰু এজনৰ নাম হ'ল চাইবা কিসকু আৰু এজন সৰু ভাই আছিল তাৰ সুনিৰাম কিসকু। আৰু সিহঁতে আমাৰ এতিয়া সিহঁতে বন্ধক হোৱাৰ পাছত সিহঁতে এতিয়া জবৰদস্তি মাটিটো ল'ব বিচাৰিছে আৰু এতিয়া দখল কৰিব চেষ্টা কৰিছে। গতিকে মই অনুৰোধ কৰোঁ যাতে সেইখিনিৰ ওপৰত উচিত সিদ্ধান্ত হওক বুলি। এতিয়া মাটিত খেতি বাতি কৰি আছে নেকি? এতিয়া বৰ্তমান সিহঁতে কৰি আছে। কি খেতি কৰিছে? এই ধান, মানে যেতিয়া বৰ্ষা দিনত আহিলে ধানখন ৰুৱে আৰু বিভিন্ন কিবা সৰিয়হ, তামোল এইবিলাকো খেতি কৰি আছে আৰু বাঁহটো এইটো গাড়িছে। এতিয়া মাটি যদি আপোনালোকৰ নামত আছে, আপোনালোকে চৰকাৰী বিভাগক কিবা অৱগত কৰিছে নে কৰা নাই? আমি চৰকাৰী বিভাগত তো আজি আমি পোনপ্ৰথমে আজি সংবাদমেলৰ জৰিয়তে আমি এখেতক কিবা জনাই দিছোঁ আৰু আমাৰ যিটো এপ্লিকেশ্যন আছে এইটো আমি বন বিভাগ অফিচাৰক দিওঁ।